নমস্কাৰ বন্ধুসকল আজিলৈ আপোনালোকৰ আগত ইউটিউবৰ পৰা কেনেকৈ আৰ্নিং কৰিব পাৰিব তাৰ ওপৰত কথা পাতিম আৰু তাৰ লগতে কি মেথড ইউজ কৰি আপোনালোকে আৰু আৰ্নিং কৰিব পাৰিব তাৰ ওপৰতো কথা পাতিম আৰু তাৰ লগতে সেই মেথড গিটাৰ বিষয়ে আপোনালোকক কম তো আজিৰ সম্পূৰ্ণ ভিডিঅটো হৈ আছে যে ইউটিউবৰ পৰা আৰ্নিংৰ ওপৰত তো আপোনালোকে যদি ইউটিউবত আপোনাৰ চেনেলো নাই তেনেহলে আজিৰ সম্পূৰ্ণ ভিডিঅটো চাই থাকিব আৰু যদি আপোনাৰ অলৰেডি ইউটিউবত চেনেল আছে তেনেহলে আজিৰ ভিডিঅটো আপোনাৰ বাবে কাৰণ আপুনি যদি ইউটিউবত চেনেল এটা ক্ৰিয়েট কৰি ভিডিঅ' ক্ৰিয়েট কৰি আছে অনলি এডসেন্সৰ কাৰণে আপোনালোকে যদি ওয়েট কৰি থাকে তেনেহলে নহব only 4000 ঘণ্টা ওয়াচ টাইম আৰু only 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম কমপ্লিট হলেই আপুনি মনিটাইজেশন কৰিব পাৰিব আৰু তাৰ পৰা আৰ্নিং কৰিব তো তাৰ কাৰণে ভাবি থাকিলে নহব যদিহে আপোনালোকে ইউটিউবত কাম কৰি আছে বা কৰা নাই তেনেহলে আজি সম্পূৰ্ণ ভিডিঅটো আপোনালোকৰ বাবে মই আজি আপোনালোকক কম যে ইউটিউবৰ পৰা আৰ্নিং কৰা পাঁচটা মেথড আৰু সেই পাঁচটা মেথডৰ পৰা আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব যদিহে আপোনালোকৰ এতিয়ালৈকে ইউটিউবত চেনেল নাই চেনেল এটা ক্ৰিয়েট কৰক আৰু সেই চেনেলটোৰ সহায়ত আপোনালোকে পাঁচটা ৰাস্তা আছে ইউটিউবৰ পৰা আৰ্নিং কৰা তো আপোনালোকে অতি সোনকালে আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব সো বন্ধুসকল মোৰ নাম শ্ৰী arjundevnath আৰু বলক আজিৰ ভিডিঅটো ষ্টাৰ্ট কৰো সাবস্ক্ৰাইব কৰক আসামিজ ক্ৰিয়েটৰ্ছ ষ্টুডিও ইউটিউব চেনেলটো আৰু বেল আইকনটো প্ৰেছ কৰক লেটেষ্ট টেকনলজি ভিডিঅ'বোৰ মিছ নকৰিবৰ বাবে সো বন্ধুসকল নাম্বাৰ 1 ৰ যোনটো আৰ্নিং মেথড আছে ইউটিউবৰ পৰা তো নাম্বাৰ 1 ত আছে মনিটাইজেশন পলিচি আৰু যেহেতু 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম যদি আপোনাৰ ইউটিউব চেনেলটোত কমপ্লিট হৈ যায় তেনেহলে আপোনাৰ চেনেলটো ৰিভিউত পঠিয়াব পাৰে তাৰ পাছত আপোনাৰ গুগল এডসেন্সৰ ফালৰ পৰা যেতিয়া আপোনাৰ চেনেলটো মনিটাইজেশনৰ কাৰণে এলিজিবল হৈ যায় তাৰ পাছত আপোনাৰ গোটেইখিনি ভিডিঅ'ত আপুনি এডছ লগাব পাৰে আৰু সেই এডছৰ সহায়ত আপুনি ৰেভিনিউ জেনাৰেট কৰে আৰু হেতু আপোনাৰ মন্থলি আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰি দিয়া হয় সো এটোটো হৈ গ'ল তা ইউটিউবৰ ফালৰ পৰা তেওঁলোকে ৰেকমেন্ড কৰা এটা আৰ্নিং মেথড যাৰ ফলত আপোনালোকে যি সকল ক্ৰিয়েটৰ্ছ ইউটিউবত ভিডিঅ' ক্ৰিয়েট কৰি আছে তেওঁলোকে আৰ্নিং কৰিব পাৰে তাৰ উপৰিও আৰু আছে বাট ইউটিউবত আপোনাৰ চেনেলটো মনিটাইজেশন কৰিবলৈ হলে আপোনাৰ চেনেলটোত 1000 সাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ওয়াচ টাইম হ'ব লাগিব 4000 ঘণ্টা ওয়াচ টাইম 2,50,000 মিনিটৰ ওচৰা-ওচৰি হয় বাট আপোনালোকে যদি ৰেগুলাৰ ইউটিউবত কাম কৰি থাকে ভিডিঅ' আপলোড কৰি থাকে তেনেহলে অতি সোনকালে আপোনাৰ চেনেলটো মনিটাইজেশন হৈ যাব সো তাৰ পাছত আহি গ'ল 2 নম্বৰ আৰ্নিং মেথডটো হৈ গ'ল আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে ইউটিউবত আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰিব পাৰে আপোনাৰ ভিডিঅ'টোৰ তলত লিংক দিব পাৰে সব পাৰে আপোনালোকে ডাঙৰ ইউটিউবাৰ সকলে যেতিয়া কিবা এটা গেজেটছৰ বিষয়ে কয় বা কিবা এটা প্ৰডাক্টৰ বিষয়ে কয় তেতিয়া তেওঁলোকে কয় ডেসক্ৰিপচনত লিংক আছে যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে তো আপোনালোকেও তেনেকৈ এফিলিয়েট মাৰ্কেটিং কৰিব পাৰিব ইউটিউবত আপুনি যদি ভিডিঅ' ক্ৰিয়েট কৰি আছে তেনেহলে আপোনাৰ ভিডিঅ'টোৰ তলত আপুনি কেইটামান গেজেটৰ লিংক দিব পাৰিব আৰু সেই লিংকটোৰ পৰা যদি কোনোবা ভিউৱাৰ্ছে গৈ পিনে ক্লিক কৰি প্ৰডাক্টটো বাই কৰে তেনেহলে আপুনি তাৰ কমিশন পাব যোনটো প্লেটফৰ্মৰ এফিলিয়েট আপুনি জয়েন কৰিছে হেতু প্লেটফৰ্মৰ পৰা আপোনাক কিবা এটা কমিশন দিব আৰু সেই কমিশনটো আপুনি আপোনাৰ বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব পাৰিব সো বন্ধুসকল এফিলিয়েট মাৰ্কেটিংৰ বহুতো ই-কমাৰ্চ ৱেবছাইট আছে যেনে ধৰক Amazon মিন্ত্ৰা ফ্লিপকাৰ্ট সকলোতে আছে এফিলিয়েট মাৰ্কেটিং আপোনালোকে জয়েন কৰি ল'ব পাৰে আৰু জয়েন কৰাৰ পাছত আপোনালোকে ডেসক্ৰিপচনত লিংক দিব পাৰে প্ৰডাক্টৰ আৰু যদি কোনোবাই আপোনাৰ লিংকটোৰ পৰা গৈ পিনে বাই কৰে তেনেহলে আপোনালোকে তাৰ পৰা কিবা এটা কমিশন পায় 1% হক 10% হক তো এটো প্ৰডাক্টৰ ওপৰত ডিপেন্ড কৰে আপুনি কি প্ৰডাক্ট প্ৰমোট কৰিছে সো বন্ধুসকল তাৰ পাছত আহি গ'ল 3 নম্বৰ আৰ্নিং মেথডটো ইউটিউবৰ পৰা আৰ্নিং কৰাৰ তো হৈ গ'ল এইটো স্পন্সৰশ্বিপ সো আপুনি যদি ইউটিউবত ৰেগুলাৰ কাম কৰি গৈ থাকে হয়তো কেইমাহমানৰ পাছত আপোনাৰ চেনেলটো মনিটাইজ হৈ যাব মনিটাইজৰ পৰা আৰ্নিং কৰিব পাৰিব তাৰপিছত যেতিয়া আপোনাৰ এটা সাবস্ক্ৰাইবাৰ বেছ হৈ যাব মিনিমাম আপোনাৰ চেনেলটো এটা ভাল এটা সাবস্ক্ৰাইবাৰ হৈ যাব এটা কমিউনিটি হৈ যাব আৰু আপুনি যোনমান ভিডিঅ' আপলোড কৰে আপোনাৰ ৰেগুলাৰ আপোনাৰ যোনমান ভিউজ আহি থাকিব সেইবোৰৰ ওপৰত ডিপেন্ড কৰি যদি আপোনাৰ চেনেলটো টেক চেনেল হয় বা আনবক্সিং চেনেল হয় বা ৰিভিউৰ ওপৰত চেনেল হয় তেনেহলে আপোনাৰ চেনেলটোত কিছুমান স্পন্সৰশ্বিপ আহিব আৰু সেই স্পন্সৰশ্বিপৰ সহায়ত আপোনালোকে আৰ্নিং কৰিব পাৰিব স্পন্সৰশ্বিপটো আহিব যিকোনো এটা বস্তুৰ ওপৰত যিকোনো এটা ব্ৰেণ্ডে আপোনাক স্পন্সৰশ্বিপ দিব আৰু সেই সহায়ত যদি সেই প্ৰডাক্টটো ৰিভিউ কৰে বা কোনোবা এটা ৱেবছাইটৰ ওপৰত স্পন্সৰশ্বিপ আহিব কোনোবা এটা ৱেবছাইটৰ বিষয়ে আপোনাক জনাবলৈ ক'ব তেওঁলোকে যেতিয়া ভিডিঅ' ক্ৰিয়েট কৰিব তাৰ মাজত আপুনি সেই ৱেবছাইটটো বা সেই প্ৰডাক্টৰ বিষয়ে আপুনি যেতিয়া ৰিভিউ দিব তেতিয়া আপোনাৰ যেটো স্পন্সৰশ্বিপ যোনটো কোম্পানীয়ে দিছে সেইটো কোম্পানীৰ ফালৰ পৰা আপোনাৰ পেমেন্ট দিব যে আপুনি সেই প্ৰডাক্টটো আপুনি স্পন্সৰ কৰি দিয়াৰ বাবে বা সেই ৱেবছাইটটো স্পন্সৰ কৰি দিয়াৰ বাবে তো ইজিলি আপোনালোকে স্পন্সৰশ্বিপ পাই যাব তো স্পন্সৰশ্বিপ পালে আপোনালোকে ভিডিঅ'ৰ সহায়ত যদি আপোনালোকে সেই প্ৰডাক্টৰ বিষয়ে আপোনালোকে অডিয়েন্সক জনায় সেই ৱেবছাইটটোৰ বিষয়ে জনায় তেনেহলে আপুনি সেই স্পন্সৰশ্বিপটোৰ পৰা আপুনি আৰ্নিং কৰিব পাৰিব ঠিক আছে তো তাৰ পাছত আহি গ'ল বন্ধুসকল 4 নম্বৰ যোনটো আৰ্নিং মেথড হৈ গ'ল ইউটিউবৰ পৰা আৰ্নিং কৰা হেতু হৈ গ'ল ইউটিউব মাৰ্চেন্ডাইজ যেতিয়া আপোনাৰ চেনেলটো এটা ভাল সাবস্ক্ৰাইবাৰ বেছ হৈ যাব তাৰ পাছত আপুনি ইউটিউব মাৰ্চেন্ডাইজ অন কৰিব পাৰিব আৰু যেতিয়া আপুনি ইউটিউব মাৰ্চেন্ডাইজ পাই যাব আপোনাৰ চেনেলটোত তেতিয়া আপুনি কিছুমান প্ৰডাক্ট আপুনি তাত আপোনাৰ চেনেলটোৰ তলত লগাই থব পাৰিব আৰু সেই প্ৰডাক্টবোৰ যেতিয়া সেল হ'ব তেতিয়া আপুনি
তাৰ পৰা আৰ্নিং কৰিব পাৰিব মানে ধৰক আপুনি যিকোনো এটা ৱেবছাইটত গৈ পিনে আপুনি আপোনাৰ প্ৰডাক্ট এটা আপুনি ক্ৰিয়েট কৰিলে আপোনাৰ চেনেলটোৰ নেম দি বা যিকোনো ধৰণৰ নেম দি আপুনি প্ৰডাক্ট এটা ক্ৰিয়েট কৰিলে আৰু সেইটোৰ লিংক আপোনাৰ ডিছক্ৰিপশ্যনত দি দিলে প্ৰডাক্টটো ওলাই থাকিব মাৰ্চেণ্ডাইজত আপোনাৰ প্ৰডাক্টটো শ্ব' হৈ থাকে আৰু সেই প্ৰডাক্টটো যদি কাৰোবাৰ কোনোবা ভিউৱাৰ্ছৰ পচন্দ হৈছে তেওঁ যদি গৈ তাৰ পৰা বাই কৰে প্ৰডাক্টটো তেনেহ'লে আপুনি তাৰ পৰা কমিশ্যন পাব চ' এইটো হৈ গ'ল আপোনাৰ ইউটিউব মাৰ্চেণ্ডাইজ আৰু মাৰ্চেণ্ডাইজ পাবলৈ হ'লে এটা মাইলষ্টন থাকে আৰু সেই মাইলষ্টনটো আপোনাৰ যেতিয়া কমপ্লিট হৈ যাব তাৰপাছত আপোনাৰ ইউটিউবৰ ফালৰ পৰা আপোনাক ইউটিউব মাৰ্চেণ্ডাইজ ইনেবল কৰি দিব তাৰপাছত আপোনালোকে তাত ইউটিউব মাৰ্চেণ্ডাইজত আপোনালোকে প্ৰডাক্ট এড কৰিব পাৰিব চ' বন্ধুসকল তাৰ লগতে ইউটিউবৰ নতুন এটা আপডেট আহি আছে সেই আপডেটটো তেওঁলোকে কৈছে যে অতি সোনকালে ইউটিউব চেনেলত আপোনালোকৰ নিজৰ এটা শ্বপ ক্ৰিয়েট কৰিব পাৰিব আৰু এইটোৰ ওপৰত কাম চলি আছে ইউএছত চ' ইউটিউব শ্বপৰ ওপৰত কাম চলি আছে আৰু যেতিয়া শ্বপটোৰ ওপৰত কাম কমপ্লিট হৈ যাব তেতিয়াহ'লে তাৰ পাছত সকলো ক্ৰিয়েটাৰ্ছৰ চেনেলত শ্বপ বোলা এটা অপশ্যন পাই যাব আৰু তাত আপোনালোকে প্ৰডাক্ট এড কৰিব পাৰিব আৰু তাৰ পৰা আপোনালোকে প্ৰডাক্ট চেল হ'ব যেতিয়া আপুনি তাৰ পৰা আপোনাৰ আৰ্নিংটো আপোনাৰ বেংক একাউণ্টত পাই যাব তো এইটো এতিয়ালৈকে অহা নাই জাষ্ট তাৰ ওপৰত কাম চলি আছে ইউটিউব শ্বপছ আপোনাৰ যোনটো চেনেল হ'ব তাৰ নামত এটা শ্বপ আপুনি ক্ৰিয়েট কৰিব পাৰিব আপোনাৰ চেনেলটোত তো কোনোবাই আপোনাৰ চেনেলটোত ভিজিট কৰিলে শ্বপ অপশ্যনত গৈ পিনে প্ৰডাক্ট পাই যাব চ' বন্ধুসকল এইকেইটা হৈ গ'ল 4টা ইউটিউবৰ পৰা আৰ্নিং কৰা মেথড আৰু যদি আপুনি এতিয়ালৈকে এই ভিডিঅ'টো লাইক কৰা নাই এটা লাইক কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ইউটিউবৰ ওপৰত আহিবলগীয়া সকলো ধৰণৰ ইউটিউবৰ টিপছ আৰু ইউটিউব চেনেল এটা গ্ৰ' কৰাৰ টিপছ এইটো চেনেলত পাই যাব চ' বন্ধুসকল নাম্বাৰ 5 আৰ্নিং মেথডটো হৈ গ'ল ইউটিউবৰ পৰা আৰ্নিং কৰাৰ যদি আপুনি কিবা এটা কোৰ্চ ক্ৰিয়েট কৰে যদি আপুনি কিবা এটাৰ ওপৰত আপোনাৰ ভাল নলেজ আছে তেনেহ'লে তাৰ ওপৰত আপুনি কোৰ্চ ক্ৰিয়েট কৰিব পাৰে তো আপুনি যিকোনো ধৰণৰ এটা কোৰ্চ ক্ৰিয়েট কৰিব পাৰে যদি আপুনি বোলে ছ'চিয়েল মিডিয়াৰ ওপৰত আপোনাৰ যদি ভাল নলেজ আছে তেনেহ'লে তাৰ ওপৰত এটা কোৰ্চ ক্ৰিয়েট কৰিব পাৰে যে ছ'চিয়েল মিডিয়াৰ পৰা কেনেকৈ আৰ্নিং কৰিব পাৰি বা ইউটিউবৰ ওপৰত যদি আপোনাৰ ভাল এটা নলেজ আছে বা যিকোনো ধৰণৰ আপোনাৰ বোলে ব্লগিঙৰ ওপৰত ভাল আপোনাৰ নলেজ আছে বা ধৰি লওক ফ্ৰিলেন্সিঙৰ ওপৰত আপোনাৰ ভাল নলেজ আছে বা ডাটা এণ্ট্ৰিৰ ওপৰত ভাল নলেজ আছে আপোনাৰ ওপৰত যিটোৰ ওপৰত নলেজ আছে তাৰ ওপৰত আপুনি কোৰ্চ ক্ৰিয়েট কৰিব পাৰে আৰু সেই কোৰ্চবোৰ আপোনাৰ চেনেলটোৰ সহায়ত আপুনি চেল কৰিব পাৰে যেতিয়া আপোনাৰ সেই কোৰ্চবোৰ চেল হ'ব তাৰ পৰাও আপুনি আৰ্নিং কৰিব পাৰে চ' বন্ধুসকল এই 5টা মেথড ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰি আৰু বহুতো মেথড আছে বাট আমাৰ ইণ্ডিয়াত এই 5টাই চলি আছে আৰু ইউনাইটেড ষ্টেটত বহুতো ধৰণৰ মেথড আছে পেছিভ ইনকাম আৰু এক্টিভ ইনকাম বহুতো ধৰণৰ মেথডৰ সহায়ত তেওঁলোকে 10 to 12 ৱে আছে আৰ্নিং কৰাৰ বাট আমাৰ ইণ্ডিয়াত এই 5টাই ট্ৰেণ্ডিঙত চলি আছে এই 5টা মেথডৰ সহায়ত আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব যদিহে আপোনালোকে এতিয়ালৈকে এটা ইউটিউব চেনেল অ'পেন কৰা নাই বা ক্ৰিয়েট কৰা নাই অতি সোনকালে চেনেল এটা ক্ৰিয়েট কৰক আপোনালোকে তাত যিকোনো ধৰণৰ ভিডিঅ' আপুনি যিটো টপিক ভাল পায় তাৰ ওপৰত ভিডিঅ' ক্ৰিয়েট কৰক আপলোড কৰক আৰু যেতিয়া আপোনাৰ চেনেলটোত 1000 ছাবস্ক্ৰাইবাৰ আৰু 4000 ঘণ্টা ৱাচ টাইম কমপ্লিট হৈ যাব আপুনি এডচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু তাৰপাছত আপোনাৰ এডচেন্স ইলিজিবল হৈ গ'লে আপুনি আপোনাৰ ভিডিঅ'ত এডছ লগাব পাৰিব আৰু আৰ্নিং কৰিব পাৰিব আৰু মই আজি সেই 5টা মেথড লৈ আহিলোঁ আপোনালোকৰ আগত এই 5টা মেথডৰ সহায়ত আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব চ' বন্ধুসকল মই এমাজন এফিলিয়েট মাৰ্কেটিঙৰ ওপৰত কেনেকৈ একাউণ্ট এটা ক্ৰিয়েট কৰে আৰু কেনেকৈ আপোনালোকে এফিলিয়েট মাৰ্কেটিং কৰিব ইউটিউবত তাৰ ওপৰত নতুন আৰু এটা ভিডিঅ' লৈ আহিম কাৰণ এইটো ভিডিঅ'ত যদি মই সেইখিনি কওঁ তেনেহ'লে ইমান 20-25 মিনিটৰ দীঘল ভিডিঅ' এটা হৈ যাব আৰু আপোনালোকৰ চাবলৈও বৰিং লাগিব চ' আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ আৰু লৈ আহিম আকৌ নতুন আৰু এটা ভিডিঅ' আপোনালোকৰ বাবে